নতুন বছৰৰ শুভেচ্ছা মই বিটিআৰবাসী ৰাইজক জনাইছোঁ। যোৱা বছৰটোত আমি সকলো মৰম স্নেহ বিশ্বাস শান্তি নিৰাপত্তাৰে আমি পাৰ কৰিব পাৰিছোঁ। ইয়াৰ কাৰণে মই ঈশ্বৰৰ ওচৰত ধন্যবাদ জনাইছোঁ। আৰু বিটিআৰ অঞ্চলখন আগুৱাই লৈ যোৱাত বিভিন্ন পলিচি বনোৱাত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সকলো দিশৰ পৰা আমাক সহায় কৰিছে। মই এইকাৰণে তেখেতক ধন্যবাদ জনাইছোঁ। আৰু বিটিআৰ চুক্তি ৰূপায়ণ কৰাত আমি এক খোজ আগুৱাই যাব পাৰিছোঁ। ইয়াৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। আৰু বিটিআৰবাসী ৰাইজে আমাক বিশ্বাস আৰু আস্থাক লৈ এক বছৰ আগত চৰকাৰলৈ আনিছিলে। এই এক বছৰটোত আমাক সকলো দিশৰ পৰা সহায় কৰাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু যোৱা বছৰটোত জানিতে অজানিতে আমাৰ সকলো ছিনিয়ৰসকলক বা কাকবা আমি কেতিয়াবা কিবা ভুল কথা কৈ পাইছোঁ, ইয়াৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ। আৰু আশা কৰিছোঁ নতুন বছৰত সকলো জাতি জনগোষ্ঠী ধৰ্ম একেলগে মিলি বিটিআৰ অঞ্চলত আমি আগবাঢ়ি যাব পাৰিম আৰু বহুখিনি সমস্যা আমি সমাধান কৰিব পাৰিম বুলি আশা কৰিছোঁ। নতুন বছৰৰ প্ৰথম ভাগৰ পৰা আমাৰ যিটো DRDA আছে, আমাৰ ৰুৰেল ডেভেলপমেণ্ট আছে, PNRDৰ সেইটো এফেক্টিভলি কাম কৰাৰ কাৰণে আমি ট্ৰেইনিং লৈছোঁ। ব্লক অফিচত VCDC চেয়াৰমেন মেম্বাৰ চবৰো ট্ৰেইনিং হ'ব। আমাৰ শিক্ষকসকলৰ অলৰেডি ট্ৰেইনিং আৰম্ভ হৈছে, সেইটো আমি এফেক্টিভলি কৰিম। আৰু বহুতখিনি স্কিল চেণ্টাৰ আমাৰ এই আহি থকা বছৰত আমি আৰম্ভ কৰিব বিচাৰিছোঁ। ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক সকলো দিশৰ পৰা সহায় কৰিবলৈ এচুৰেঞ্চ দিছে। সেইকাৰণে আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কাম কৰিবলৈ হাতত লৈছোঁ। আৰু যিখিনি আমাৰ আণ্ডাৰগ্ৰাউণ্ড গ্ৰুপছ আছে, আদিবাসী সকলৰ পৰাই হওক বা আজি গোৰ্খাৰ পৰাই হওক বা KLOই হওক, সেই সকলোৰো এই 2022ত সকলো সমস্যা সমাধান হ'ব বুলি মই আশা কৰিছোঁ। যিহেতু আজি পথৰ আধাৰশিলা স্থাপন কৰিলে, বছৰটোৰ শেষৰটো দিন আজি শেষৰ দিনত আধাৰশিলা স্থাপন কৰিলে আৰু নতুন বছৰে আপোনাৰ কি কি পৰিকল্পনা লৈ সেইটো মই অলৰেডি আপোনালোকৰ আগত মেনশ্যনে কৰিছোঁ যে বিটিআৰ অঞ্চলৰ ৰাইজৰ প্ৰথম হ'ল শান্তি নিৰাপত্তা আছিলে, সেইটোত আমি কাম কৰি আছোঁ। যথেষ্ট সফল হৈছোঁ, অলপ বাকী আছে, এইখিনি 2022ত হ'ব বুলি আশা কৰিছোঁ। ইয়াৰ পিছত ৰুটি কাপৰা মকান ভালকৈ দুবেলা দুমুঠি খাই থাকিব পাৰিব লাগে, ভালকৈ পিন্ধিব পাব লাগে, সকলো ভাল এখন ঘৰ পাব লাগে, ইয়াৰ কাৰণে কাম কৰিম। আৰু ইয়াৰ পিছত গুড এডুকেশ্যন এণ্ড গুড হেল্থ, শিক্ষাটো ভালকৈ থাকিব লাগিব আৰু আমাৰ হেল্থ ছাৰ্ভিচেছটো ভালকৈ থাকিব লাগিব। সেইকাৰণে প্ৰত্যেকটো ছাব ডিভিজন এখন এখন হস্পিটেল যাতে অপাৰেশ্যন কৰিব পৰা ফেচিলিটি থাকে, ইয়াৰ কাৰণে আমি কাম কৰিম। ছিনিয়ৰ চিটিজেনৰ কাৰণে আমি ফ্ৰী হেল্থ চেকআপৰ কাৰণে কাম আৰম্ভ হ'ব। আৰু ষ্টুডেণ্ট আৰু ইউথবিলাকক মেক্সিমাম আমি হেল্প কৰিম। আৰু চাকৰিৰ যিখিনি সমস্যা আছিলে 19ৰ পৰা আদি কৰি সেইটো মেক্সিমাম লেভেলত 2022ত আমি সমাধান কৰিবলৈ হাতত লৈছোঁ। যদি ইণ্টেনশ্যনেলি কোনোবাই থাকিব জেগা নালাগা জেগাত থাকে, এইটোতো উচ্ছেদ হ'বই। চব গভৰ্ণমেণ্টে কৰিব লাগিব মই বুলি কথা নাই। এই পৃথিৱীখন আমাৰ ঘৰ, কিন্তু আমাৰ বুলি কোৱাৰ লগে লগে এইটো জেনেৰেশ্যন মাত্ৰ নহয়, আৰু হাজাৰ হাজাৰ জেনেৰেশ্যন আহিব। তেখেতসকলৰ কাৰণেও পৃথিৱীখন সজাই বৰাই থৈ যাব লাগিব। যদি আমি কোনোবাই আজিৰ তাৰিখত যদি ভাবিছে এই জেগাত মানুহ থাকিব নালাগে, তাত যদি সি ইণ্টাৰনেট চলাই থাকিছে, তাততো উচ্ছেদ হ'বই। আৰু কিছুমান মানুহ আছে, ধৰি লওক ফৰেষ্টত গৈছে, তাৰ নিজৰ ঘৰে আছে, মাটিয়ে আছে, চ' সেইবিলাক আজি ফৰেষ্টটো ধ্বংস কৰা মানে এনভাইৰনমেণ্টটো চেছ হৈ যাব। তো সেইটো পলিচিত হ'ব, কিন্তু মানৱতাটো বাদ দি পেলাই কোনো কাম কৰা নহ'ব। সকলো জাতি জনগোষ্ঠীয়ে পৃথিৱীত যিবিলাকে জন্ম পাইছে, ভাৰতৰ যিবিলাক নাগৰিক হয়, অসমৰ যিবিলাক নাগৰিক হয়, বিটিআৰৰ যিবিলাক নাগৰিক হয়, সেই মানুহবিলাকক লৈ পেলাই তেনেকুৱা আমাৰ কোনো এজেণ্ডা নাই য'ত আমি মানুহৰ মানে জীৱনটো ডিষ্টাৰ্ব কৰাৰ কাৰণে। স্যাৰ, নতুন এখন ডিষ্ট্ৰিক্ট হ'ল বিটিআৰত, ইয়াৰ কাৰ্যকৰী কেতিয়াৰ পৰা হ'ব? ইয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক তামুলপুৰ নতুন জিলাৰ কাৰণে। আৰু এইটো অহা 26 জানুৱাৰীত পতাকা উত্তোলন হ'ব বুলি কৈছে। বহুতখিনি কাম আগবাঢ়ি গ'ল আৰু 26 জানুৱাৰীত পতাকা উত্তোলন হ'ব। গোৰেশ্বৰ মহকুমা হ'ব নেকি? ইয়াৰ কাৰণে কথা পাতিম।